নমস্কাৰ এই মুহূৰ্তত আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসকলৰ বাবে জনাইছো এটা ডাঙৰ খবৰ বিলুপ্তি হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা আৰু নাপাতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা নতুন শিক্ষানীতি আৰম্ভ অহা বছৰৰ পৰাই অন্তিম মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ অৰ্থাৎ 2022 বৰ্ষৰ পিছৰ পৰা আৰু নাপাতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এইবাৰতে শেষ হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ যুজা নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ যুজা চলোৱা হৈছে আজিৰ কেবিনেটে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত আজি হোৱা অৰ্থাৎ আজিৰ কেবিনেট বৈঠকত চূড়ান্ত হ'ব পাৰে সিদ্ধান্ত ৰাজ্যৰ সলনি হোৱাৰ সম্ভাৱনা মাধ্যমিক শিক্ষা ব্যৱস্থা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ 4টা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব পাৰে মাধ্যমিক শিক্ষাৰ আৰু কৈছে পৰীক্ষা অনুষ্ঠিত হ'ব ষাণ্মাসিক পদ্ধতিত ডিগ্ৰী যেনেকৈ পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ হ'ব অনুষ্ঠিত পৰীক্ষা 2023 চনৰ পিছৰ পৰা নাথাকিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ইফালে কৈছে বিলুপ্তি ঘটিব মাধ্যমিক শিক্ষা সংসদ আৰু সেৱা বোৰ্ডৰ সংযুক্তকৰণ কৰি নাম হ'ব মাধ্যমিক শিক্ষা পৰিষদ আৰু পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ ঘোষণা ইতিপূৰ্বে কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে কয় যে অহা বছৰৰ পৰাই অন্তিম হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা আৰু 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে হ'ব বুলি সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা জনাইছে আৰু 2022 বৰ্ষৰ পিছত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত নহয় ডিগ্ৰীৰ নিচিনা তেওঁলোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আৰু ষাণ্মাসিক পৰীক্ষাৰ নিচিনা পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰোৱা হ'ব।